welcome to my YouTube channel Ornam Majuli. Guys, আজি মানে কাতি মাহৰ নাম সামৰণি 2022 বৰ্ষৰ ইবাৰ 21 চনৰ নাম সামৰণি ভিডিও দিছিলো তাত কপিৰাইট ক্লেম আহি গল ভিডিওটো হেকাৰণে মই ভিডিওটো কাটি দিলো এবাৰ আপোনালোকক দেখুৱাম ধুনিয়াকে এবাৰ মানে হুইয়া একদম পুৰা তাত লাইটিং সাইটিং লগাই আজি নাম গাব ধুনিয়াকে আপোনালোকে চাই থাকিব যদি ভিডিওটো ভাল লাগে লাইক কৰিব শেয়াৰ কৰিব আৰু বন্ধু বান্ধৱীৰ লগত শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব এতিয়া আমি গৈ আছো নামঘৰলে আৰু হুই তাত লগাই আছে আপোনালোকে দেখিছে চাগে এইয়া পুৰা এয়া আমাৰ বন্তি জ্বলাইছে সব এয়া আমাৰ বন্তি জ্বলাইছে গাইস তাৰ পিছত আয়ো আৰু পেন্দি আহি হুইয়া নামঘৰ আমাৰ নামঘৰ পাইছোহি আৰু নামঘৰ পুৰা বন্তি চাৰিপিনে আমি আজি এইবিলাক সব ডিজাইন কৰিছো সেই আসকটো নিচে লগাই থৈছে একদম ধুনীয়া নামঘৰ এয়া আমাৰ নামঘৰ পুৰা হ'ব আজি নাম ইয়াত পানী মানে ৱাটাৰফল লগাইছে ইয়াত এইপিনেদি পানীটো কেনেকৈ পৰে চাওক আপোনালোকে এতিয়া গাইজ আমি মানে একদম প্ৰথম পৰা ভিডিঅ' কৰি আনিম এতিয়া এখন গাড়ী এইখন আমাৰ মেইন গেট আদিলেঙি সত্ৰ আন্ধাৰ বৰ্তমান দেখা নাই বাৰু আৰু এয়া চক মানে শুই তাৰপৰা ইয়ালৈ আহিলোঁ ডাঙৰ ডাঙৰ বন্তি দুগছ 4 গছ 1 2 এইপিনে চক 3 4 আকৌ এতিয়া যাওঁ আমাৰ সত্ৰৰ ভিতৰলৈ যে এয়া বন্তি সোঁ চাইডেও বাওঁ চাইডেও আজি একদম পুৰা লগাইছোহি স্কুলৰ পৰা আহি মই বাৰু ইমান লগোৱা নাই তন্ময়হঁত এয়া জয়ন্ত এতিয়া পাইছোহি আমাৰ নামঘৰলৈ জোন পিন্ধি যায় আৰু এহেঁতি পিছত কি কৰি আছে পিছত তহঁতি এয়া দেখিছে গাইজ আপোনালোকে এইপিনে চব বন্তি গোটেই পিনে বন্তি গাইজ এয়া বলক আকৌ ৱাটাৰ ফাউণ্টেইনটো দেখুৱাওঁগৈ আপোনালোকক এইপিনে আমি এনেকৈ গৈ থাকিম আৰু চিধা পাই যাম আমি নামঘৰ চ' গাইজ দেখিছে এয়া কলগছত পুৰা একদম লাইটিং এয়া কলগছ তলকা বৰ্তমান আমাৰ নাম আৰম্ভ হৈ গ'ল তাৰপিছত উঠা নাম হ'ব অলপ দেৰি পিছত নাম উঠিব আৰু এইটো চব ৱাটাৰ ফাউণ্টেইনটো তাৰপিছত গাইজ ধুনীয়া লাগিছেনে আমাৰ গাঁৱত আজি আপোনালোকে চাই থাকিব প্ৰথম ব্লগ থাকি আছে
এটা ধুনীয়া সুন্দৰ পৰিৱেশ ভাল লাগিছে লগাইছক নেগেৰা বজাইছে পুৰা বহুত ধুনীয়া মানে নেগেৰা ভাল লাগিছে আমি ভক্তি ভাৱেৰে নামত আহিছোঁ আজি ৰাতিপুৱাৰ পৰা আমাৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী আদিয়ালিগি সত্ৰত এটা অতি গুৰুত্বপূৰ্ণ আধ্যাত্মিক কাৰ্যসূচী ৰূপায়ণ হৈ আছে সমগ্ৰ কাতি মাহ জুৰি ইয়াত ভকত বৈষ্ণৱসকলে বৈৰাগী নাম পৰিৱেশন কৰিছিলে আৰু সমগ্ৰ মাহজোৰা বৈৰাগী নামৰ শেষত আজি এয়া সমস্ত ৰাইজ তথা অঞ্চলৰ হাজাৰ হাজাৰ মানুহক মাতি আনি এয়া বৈৰাগী নামৰ নাম সামৰণি চলি আছে এটা সুন্দৰ আধ্যাত্মিক পৰিৱেশত ভক্তসকলে এয়া বৈৰাগী নাম পৰিৱেশন কৰি আছে আমি এতিয়া নাম লৈ আছোঁ আৰু নামৰ চৰ্চা কৰি আছোঁ আমি খন্তেক পাছত এটা নাম চবেই নাম ল'ব